নমস্কাৰ বন্ধুসকল, মই শ্ৰী জ্যোতিপৰ্ণ দাস। আজি আমি আৰম্ভ কৰিব ওলোৱা ভিডিঅ' ছিৰিজটো হৈছে আহোম ডাইনেষ্টি। এই ছিৰিজটোত কমেও 10-15টা ভিডিঅ' আহিব আৰু এইটো ইয়াৰ প্ৰথম পাৰ্ট, কাৰণ আমি কম্পিটিটিভ এক্সামবোৰত আহিব পৰা সকলো কুৱেশ্যন ইয়াত আলোচনা কৰিম। এই ছিৰিজটো কমপ্লিটলি আপুনি যদি চায় আৰু নোট কৰি থয়, তেন্তে আপুনি আৰু আহোম ডাইনেষ্টিৰ বাবে আন একো বুক পঢ়িব নালাগে বা আন একো ভিডিঅ' চাব নালাগে বুলি মই ভাবোঁ। তেন্তে ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন 1, আহোম ৰাজবংশৰ আৰম্ভণিৰ বিষয়ে থকা দুটা তত্ত্ব কি কি? উত্তৰ হৈছে দেউধাইসকলে কৈ থৈ যোৱা কিংবদন্তিমূলক তত্ত্ব, আহোমৰ পুৰোহিতসকলক দেউধাই বুলি কোৱা হৈছিল, আৰু ব্ৰাহ্মণ্যবাদী তত্ত্ব। 2 নং প্ৰশ্ন, আহোমসকলৰ পূৰ্বপুৰুষ বুলি কোন দুই ভাতৃক কোৱা হয়? উত্তৰ, দেউধাইসকলৰ মতে আহোমসকলৰ পূৰ্বপুৰুষ হ'ল স্বৰ্গৰ দেৱতা থেন-খামৰ পুত্ৰ সোণলুং আৰু সোণলাই। এই দুই ভাতৃয়ে 568 খ্ৰীষ্টাব্দত লো বা সোণৰ শিকলিৰে স্বৰ্গৰ পৰা নামি আহি মুংৰি মুংৰামত সাম্ৰাজ্য স্থাপন কৰিছিল বুলি কোৱা হয়। 3 নং প্ৰশ্ন, ব্ৰাহ্মণ্যবাদী তত্ত্ব মতে সোণলুং আৰু সোণলাই কোন আছিল? উত্তৰ, ইন্দ্ৰৰ পুত্ৰ। বশিষ্ঠ মুনিয়ে তেওঁৰ সৌমাৰ পীঠ আশ্ৰমত ইন্দ্ৰক এগৰাকী নিম্ন বৰ্গৰ স্ত্ৰীৰ লগত দেখা পাইছিল আৰু দেখা পাই অভিশাপ দিছিল। সেই স্ত্ৰীগৰাকীৰ গৰ্ভৰ পৰাই সোণলুং আৰু সোণলাইৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। 4 নং প্ৰশ্ন, চুকাফা ক'ৰ পৰা আহিছিল? উত্তৰ, 1215 খ্ৰীষ্টাব্দত চুকাফাই নিজ জন্মভূমি মাওলুং এৰি যাত্ৰা আৰম্ভ কৰিছিল। 5 নং প্ৰশ্ন, চুকাফাই লগত কি কি আনিছিল? উত্তৰ, 2টা হাতী, 300 জন অনুচৰ, 9000 অনুগামী আৰু 10খন হেংদাং। 6 নং প্ৰশ্ন, আহোমসকলৰ কুল দেৱতা কোন? উত্তৰ, চুমচেং বা চুমদেউ। 7 নং প্ৰশ্ন, চুমচেং বা চুমদেউৰ প্ৰতিমূৰ্তি চুকাফাই ক'ৰ পৰা চুৰি কৰিছিল? উত্তৰ, নৰা ৰাজ্যৰ পৰা যাত্ৰাৰ বিৰতিৰ সময়ত। তাৰমানে তেওঁ যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালে আহি আছিল, তেতিয়া তেওঁ নৰা ৰাজ্যত বিৰতি লৈছিল, যাত্ৰাৰ বিৰতি। সেই সময়তে তেওঁ নৰা ৰাজ্যৰ পৰা চুমদেউ বা চুমচেং মূৰ্তিটো চুৰি কৰিছিল। 8 নং প্ৰশ্ন, খামজাং ৰাজ্য কোনে আৰু ক'ত গঠন কৰিছিল? উত্তৰ, চুকাফাই গঠন কৰিছিল দৈখাম আৰু পাটকাইৰ মাজত। চুকাফা যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ ফালে আহি আছিল, তেওঁ তেতিয়া দৈখাম আৰু পাটকাইৰ মাজৰ যিখিনি ঠাই, সেইখিনি গোটেইখিনি দখল কৰি আহিছিল। তেওঁ যুদ্ধত জিকি আহিছিল আৰু সেই ঠাইখিনিত তেওঁ খামজাং নামৰ ৰাজ্য এখন গঠন কৰে আৰু সেই ৰাজ্যখনত তেওঁৰে অনুগামী এজনক ৰজা পাতি তেওঁ থৈ আহিছিল। 9 নং প্ৰশ্ন, চুকাফাৰ প্ৰথম সদৰ দপ্তৰ ক'ত আছিল? উত্তৰ, টিপামত। তেওঁ প্ৰথম সদৰ দপ্তৰ টিপামত পাতিছিল। 10 নং প্ৰশ্ন, চুকাফাই কিমান খ্ৰীষ্টাব্দত প্ৰথমবাৰ ব্ৰহ্মপুত্ৰ উপত্যকা পায়হি? উত্তৰ, 1228 খ্ৰীষ্টাব্দত। 1228 চনত চুকাফা প্ৰথমবাৰ ব্ৰহ্মপুত্ৰ উপত্যকা পায়হি। 11 নং প্ৰশ্ন, চুকাফাই অসমত প্ৰথমে ক'ত আৰু কেতিয়া প্ৰথম ৰাজধানী পাতে? উত্তৰ, 1253 খ্ৰীষ্টাব্দত চৰাইদেউত। তেওঁ যেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকা পায়হি আৰু ইয়াত তেওঁ নতুন ৰাজ্য এখন গঠন কৰে আৰু তেওঁ তেতিয়া 1253 খ্ৰীষ্টাব্দত চৰাইদেউত প্ৰথমবাৰৰ বাবে তেওঁ নিজৰ ৰাজধানী পাতে। 12 নং প্ৰশ্ন, চুকাফাৰ নতুন ৰাজ্যখনৰ নাম কি আছিল আৰু এই নামৰ অৰ্থ কি আছিল? উত্তৰ, চুকাফাৰ নতুন ৰাজ্যখনৰ নাম, যিখন ৰাজ্যত তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত সাজিছিল, সেই ৰাজ্যখনৰ নাম আছিল মুং দুন চুন খাম। এই প্ৰশ্নটোৰ উত্তৰটো ভালকৈ মনত ৰাখিব, কাৰণ এই প্ৰশ্নটো আহিয়ে থাকে এক্সামত। প্ৰশ্নটোৰ উত্তৰ হ'ল, চুকাফাই ব্ৰহ্মপুত্ৰ উপত্যকাত গঠন কৰা নতুন ৰাজ্যখনৰ নাম আছিল মুং দুন চুন খাম। ইয়াৰ অৰ্থ হ'ল নিজৰ পৰিশ্ৰমে গঢ়া হাঁহিমুখীয়া সোণৰ বাগিচাৰে ভৰা এখন দেশ। মুং দুন চুন খাম আহোম ভাষা। ইয়াৰ অসমীয়া অৰ্থ হ'ল নিজৰ পৰিশ্ৰমেৰে গঢ়া হাঁহিমুখীয়া সোণৰ বাগিচাৰে ভৰা এখন দেশ। 13 নং প্ৰশ্ন, চুকাফাই প্ৰশাসনিক সুবিধাৰ বাবে গঢ়া পদবী দুটা কি কি? এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। চুকাফাই প্ৰশাসনিক সুবিধাৰ বাবে প্ৰথমবাৰৰ বাবে দুটা পদবী গঢ়িছিল। সেই পদবীকেইটা হ'ল বৰগোহাঁই আৰু বুঢ়াগোহাঁই। মনত ৰাখিব সকলোৱে, বৰগোহাঁই আৰু বুঢ়াগোহাঁই। 14 নং প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ প্ৰথম বৰগোহাঁই আৰু প্ৰথম বুঢ়াগোহাঁই কোন আছিল? এইটো এটা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আহিয়ে থাকে এক্সামত, প্ৰায়ে আহি থাকে। ইয়াৰ উত্তৰ হ'ল, প্ৰথম বৰগোহাঁই আছিল
কানগন বৰগোহাঁই তেওঁৰ যিখিনি মানে তেওঁ শাসন কৰা ঠাইখিনি আছিল দিখৌ নদীৰ দক্ষিণ পাৰৰ পৰা কলিয়াবৰলৈকে, আৰু প্ৰথম বৰগোহাঁই আছিল কিংগ্লুমাংগাৰিকে শাসন কৰা ঠাইখিনি আছিল দিখৌ নদীৰ উত্তৰ পাৰৰ পৰা শদিয়ালৈকে। তেওঁ এই চুকাফাই দুটা পদবী গঠন কৰিছিল, বৰগোহাঁই আৰু বুঢ়াগোহাঁই। প্ৰথম বৰগোহাঁই আছিল কানগন বৰগোহাঁই আৰু প্ৰথম বুঢ়াগোহাঁই আছিল কিংগ্লুমাংগাৰি বুঢ়াগোহাঁই। 15 নং প্ৰশ্ন, চুকাফাই অসমত কিমান বছৰ ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰ হ'ল 39 বছৰ 4 মাহ 15 দিন ৰাজত্ব কৰি চুকাফা 1268 চনত মৃত্যু হয়। তেওঁ 39 বছৰ ৰাজত্ব কৰিছিল আৰু তেওঁৰ মৃত্যু হৈছিল 1268 চনত। মনত ৰাখিব সকলোৱে, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। 16 নং প্ৰশ্ন, চুকাফাৰ উত্তৰাধিকাৰী বা পুত্ৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চুতেওফা। এই সময়ছোৱাতে কানগন বৰগোহাঁইৰ পুত্ৰ চাওবিন দ্বিতীয় বৰগোহাঁই আৰু কিংগ্লুমাংগাৰিক প্ৰথম বুঢ়াগোহাঁইৰ পুত্ৰ থাউৰুৰু দ্বিতীয় বুঢ়াগোহাঁই হয়। মনত ৰাখিব, চুকাফাৰ মৃত্যু 1268 খ্ৰীষ্টাব্দত হোৱাৰ পিছত চুতেওফা ৰজা হয়, আৰু চুতেওফা ৰজা হোৱাৰ সময়ত চাওবিন দ্বিতীয় বৰগোহাঁই আৰু থাউৰুৰু দ্বিতীয় বুঢ়াগোহাঁই হয়। 17 নং প্ৰশ্ন, কমতা ৰজা প্ৰতাপধ্বজৰ জীয়েক ৰাজকুমাৰী ৰাগনিক বা ৰজনীক বিয়া কৰোৱা আহোম ৰজাজনৰ নাম কি? উত্তৰ হ'ল চুখাংফা। দুই পক্ষৰ মাজত হোৱা যুদ্ধৰ অন্ত পেলাবলৈ শান্তি চুক্তিৰ অংশ হিচাপে এই বিয়া সম্পন্ন হয়। আহোম ৰজাৰ হিন্দু ৰাজকুমাৰীৰ সৈতে এয়া প্ৰথম বিবাহ আছিল। এই কুৱেশ্যনটো বহুতবাৰ আহিছে ৰাগনি আৰু ৰজনীৰ বিষয়ে। এই কুৱেশ্যনটো আপোনালোকে মনত ৰাখিব। 18 নং প্ৰশ্ন, চাৰিং ৰজা চাও পুলাইক কাৰ পুত্ৰ আছিল? ইয়াৰ উত্তৰ হ'ল কমতা ৰাজকুমাৰী ৰাগনি বা ৰজনী আৰু চুখাংফাৰ। 18 নং প্ৰশ্ন, চুখাংফাৰ উত্তৰাধিকাৰী কোন আছিল? উত্তৰ, তেওঁৰ জ্যেষ্ঠ পুত্ৰ চুখ্ৰাংফা। চুখ্ৰাংফা 1332 খ্ৰীষ্টাব্দত ৰাজপাটত উঠে। 19 নং প্ৰশ্ন, চুখ্ৰাংফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কোনে কৰিছিল? উত্তৰ, সতীয়া ভায়েক চাও পুলাই। চাও পুলাই আছিল ৰজনী বা ৰাগনি কমতা ৰাজকুমাৰী আৰু চুখাংফাৰ পুত্ৰ। তেওঁ সতীয়া ভায়েক চুখ্ৰাংফাৰ বিৰুদ্ধে তেওঁ ষড়যন্ত্ৰ কৰিছিল, আৰু পিছত ধৰা পৰাত তেওঁ নিজৰ মোমায়েকৰ ৰাজ্যত গৈ তাৰমানে কমতা ৰাজ্যত গৈ দুৰ্লভ নাৰায়ণৰ সহায় বিচাৰে। পাছত কমতা আৰু আহোমৰ মাজত সন্ধি হৈ গৈ। 20 নং প্ৰশ্ন, আহোমৰ প্ৰথম ৰজাহীন কাল কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল? উত্তৰ, 1376 চনৰ পৰা 1380 চনলৈ। 21 নং প্ৰশ্ন, আহোমৰ দ্বিতীয় ৰজাহীন কাল কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিল? ইয়াৰ উত্তৰ হ'ল তিয়াও খামতিৰ মৃত্যুৰ পাছত চুডাংফা ৰজা নোহোৱালৈকে, তাৰমানে 1389 খ্ৰীষ্টাব্দৰ পৰা 1397 খ্ৰীষ্টাব্দলৈকে। 22 নং প্ৰশ্ন, একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন, বামুণী কোঁৱৰ বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ল চুডাংফাক কোৱা হয়। বামুণী কোঁৱৰ বুলি চুডাংফাক কোৱা হয়। ইয়াৰ আৰু এটা কাহিনী আছে, সেইটো মই কৈ দিওঁ। ভাতৃ চুতুফাৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ তিয়াও খামতিয়ে চুতীয়া ৰাজ্যত অভিযান চলাইছিল, আৰু ৰাজপাটৰ দায়িত্ব দুজনী ৰাণীৰ ভিতৰত ডাঙৰগৰাকীক দি থৈ গৈছিল। সৰু ৰাণী সেই সময়ত সন্তান সম্ভৱা আছিল। তাৰে ঈৰ্ষাত ডাঙৰ ৰাণীয়ে বেভিচাৰৰ অভিযোগ আনি সৰু ৰাণীক মৃত্যুদণ্ড দিয়ে, কিন্তু দুৰ্ভগীয়া সৰু ৰাণীক মন্ত্ৰীসকলে পলুৱাই নি ব্ৰহ্মপুত্ৰত ভূৰত উঠাই পঠাই দিয়ে। তেওঁ গৈ এখন গাঁৱত এজন ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লয়, আৰু তাতেই চুডাংফাৰ জন্ম হয়। চুডাংফাৰ জন্মৰ পাছতেই মাকৰ মৃত্যু হয়। ব্ৰাহ্মণজনে তেওঁক তুলি তালি ডাঙৰ কৰে। তিয়াও খামতিৰ মৃত্যুৰ পাছত তেওঁৰ আন উত্তৰাধিকাৰী নথকাত চুডাংফাক মন্ত্ৰীসকলে ৰজা পাতে, সেয়েহে তেওঁক বামুণী কোঁৱৰ বুলি কোৱা হয়। 23 নং প্ৰশ্ন, কাৰ দিনত আহোম ৰাজসভাত হিন্দু ধৰ্মৰ আনুষ্ঠানিক প্ৰৱেশ ঘটে? ইয়াৰ উত্তৰ হ'ল চুডাংফা বা বামুণী কোঁৱৰৰ দিনত। অবভিয়াছলি তেওঁ ব্ৰাহ্মণৰ ঘৰত যিহেতু ডাঙৰ দীঘল হৈছিল, গতিকে তেওঁৰ হিন্দু ধৰ্মৰ প্ৰভাৱ যথেষ্ট আছিল। 24 নং প্ৰশ্ন, নিজৰ ৰাজ অভিষেক কৰা বা শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজা কোন? এই প্ৰশ্নটো বেলেগ ধৰণেও আহে। শিঙৰি ঘৰত উঠা প্ৰথম আহোম ৰজা কোন বুলিও আহে, আৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট। ইয়াৰ উত্তৰটো মনত ৰাখিব, চুডাংফা বা বামুণী কোঁৱৰ। চুডাংফা বা বামুণী কোঁৱৰে প্ৰথমে নিজৰ ৰাজ অভিষেক কৰা বা শিঙৰি ঘৰত উঠা প্ৰথা আৰম্ভ কৰিছিল আহোম ৰাজত্বত। 25 নং প্ৰশ্ন, চুডাংফা বা বামুণী কোঁৱৰে ক'ত ৰাজধানী পাতিছিল? ইয়াতে ইম্পৰ্টেণ্ট কুৱেশ্যন। চুডাংফা বা বামুণী কোঁৱৰে দিহিঙৰ পাৰৰ চাৰগোৱাত ৰাজধানী পাতিছিল। মনত ৰাখিব, চুডাংফাই ৰাজধানী পাতিছিল দিহিঙৰ পাৰৰ চাৰগোৱাত।
২৬ নং প্ৰশ্ন চুডাংফা বা বামুণী কোৰৰ দিনত আহোম আৰু টিপামৰ মন্ত্ৰীসকলে যি ঠাইত পৰস্পৰৰ লগত যুদ্ধ নকৰোঁ বুলি শপত খাইছিল সেই ঠাইক কি বুলি জনা যায়? তাৰমানে চুডাংফা বা বামুণী কোৰৰ দিনত আহোম আৰু টিপামৰ মাজত বহুত যুদ্ধ হৈছিল আৰু শেষত গৈ তেওঁলোকৰ মন্ত্ৰী বিষয়াসকলে এটা ঠাইত শপত খাইছিল যে আৰু আমি যুদ্ধ নকৰোঁ বুলি। সেই ঠাইখনৰ নামটো কি? ইয়াৰ উত্তৰ হ'ল পাটকাই। পাট মানে কটা, কাই মানে কুকুৰা। তাৰমানে তেওঁলোকে কুকুৰা কাটি শপত খাইছিল যে আজিৰ পৰা আৰু আমি পৰস্পৰৰ লগত যুদ্ধ নকৰোঁ বুলি। ২৭ নং প্ৰশ্ন চুডাংফা বা বামুণী কোঁৱৰে কি উপাধি লৈছিল? এয়া এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। চুডাংফা বা বামুণী কোঁৱৰে মহাৰাজা আৰু ৰাজেশ্বৰ চক্ৰৱৰ্তী উপাধি লৈছিল। মনত ৰাখিব, মহাৰাজা আৰু ৰাজেশ্বৰ চক্ৰৱৰ্তী উপাধি। ২৮ নং প্ৰশ্ন আৰু শেষ প্ৰশ্ন চুডাংফা বা বামুণী কোঁৱৰৰ মৃত্যু কেতিয়া হয়? ইয়াৰ উত্তৰ হ'ল চুডাংফা বা বামুণী কোঁৱৰৰ মৃত্যু হয় ১৪০৭ চনত। চুডাংফা বা বামুণী কোঁৱৰৰ মৃত্যু ১৪০৭ চনত হয়। মনত ৰাখিব আৰু আপোনালোকে এই নোটছবোৰ বনাই যাব। আজি প্ৰথমটো ভিডিঅ'ত আমি ২৮টা কুৱেশ্যন কৰিলোঁ আৰু চুডাংফা বা বামুণী কোঁৱৰলৈকে আমি শেষ কৰিলোঁ। বাকীখিনি আহোম ৰজাৰ দিনত কি হৈছিল আৰু পিছত যুদ্ধ বিগ্ৰহ সন্ধি সকলোবোৰৰ বিষয়ে মই যিমান পাৰোঁ MCQ আপোনালোকক মই আনি দিম। সকলোখিনি আনি দিম, আপোনালোকে চিন্তাই কৰিব নালাগে। মোৰ ভিডিঅ'বোৰ চাই গ'লে আপোনালোকে বেলেগ চ'ৰ্চ বিচাৰিব নালাগে নোটছৰ বাবে। গতিকে আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল পালে বা আগন্তুক চিৰিজটো কমপ্লিট কৰিবলৈ আৰু এনেকুৱা ভিডিঅ'বোৰ আনি থাকিবলৈ বাকী ছাবজেক্টবোৰৰ ওপৰত মেথছ, ছায়েন্স, ৰিজনিং, ইংলিছ গ্ৰামাৰ সকলোৰে ওপৰত ভিডিঅ'বোৰ যাতে মই আনি থাকিব পাৰোঁ তাৰ বাবে মোক উৎসাহ দিয়ক। আপোনালোকে উৎসাহ দিবলৈ বাবে এটা লাইক কৰক, ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু বেল আইকনটো ক্লিক কৰক। ধন্যবাদ।